নমস্কাৰ। বহুত দিনৰ মূৰত এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এইকেইদিনটো মিনি ভ্লগো তেনেকৈ দিয়া হোৱা নাই, 2-এটাহে দিব পাৰিছোঁ। তথাপিও কালি পৰহি এনেকৈ দিছিলোঁ আৰু আজি ভাবিলোঁ এটা লং ভ্লগ আপলোড কৰোঁ। আৰু বলক তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আমি যাব ওলাইছোঁ শিঙৰি মন্দিৰলৈ, তাকে বোলো আপোনালোককো অকণমান দেখুৱাওঁ। এনেতো মই এখেতৰ লগতে যাওঁ, কিন্তু আজি যাম একদম সপৰিয়ালে, ধেৰ মানুহ। তাকেই মানুহবোৰো দেখুৱাই দিম, আপোনালোকক চিনাকি কৰাই দিম। আৰু আজি মই শাৰী পিন্ধিছোঁ। শাৰী পিন্ধিলে মোক কেনেকুৱা লাগে আপোনালোকে জনাব হা কমেণ্টত। মই দেখুৱাইছোঁ ৰ'ব ফুল লুকটো। আৰু এইটোৱে আছিলে মোৰ ফুল লুক। ৰাতিপুৱাৰ পৰা যোগাৰবোৰ কৰি আছোঁ বাৰু, সেইবোৰ দেখুওৱা নাই। আৰু কালিৰ পৰাই কৰি আছে, আইতাহঁতে কৰি আছে, মই ইমানকৈ লাগি দিয়া নাই। মই খালি ৰাতিপুৱা উঠি পেলাই ফুল চুল ছিঙিলোঁ, সেইখিনিয়ে মোৰ কাম আছিলে। বাকী যাওঁ এতিয়া, তাতে আপোনালোকক গৈ পেলাই লগ পাম। আৰু আটাইখিনিৰে ওলোৱা হোৱাৰ পিছত আমি এজনে এজনেকৈ গাড়ীত বহিব গৈছোঁ। আৰু সেইখিনি সময়তে অকণমান ভিডিঅ' কৰি থৈ দিয়া হৈছিলে আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু কাক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। আৰু আমি বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ মন্দিৰত, কিন্তু তেনেকৈ যোৱা হোৱা নাছিল। আৰু হঠাৎ এনেকৈ সময় সুবিধা মিলি গ'ল, চবেই তেনেকৈ গ'লোঁ। বাকী আপোনালোকে মন্দিৰলৈ গৈছেনে নাই শাওণৰ মাহত কমেণ্ট কৰিব দেই। আমি মন্দিৰ আহি পালোঁ জাষ্ট বাটত, আৰু মই ভিডিঅ' নকৰিলোঁ। এতিয়া ইয়াতে আমাৰ শৰাই দিব আজি পেহীহঁতো আহিছে, পেহীহঁতৰ ছোৱালী। পেহীও দিব এক্সট্ৰাকৈ শৰাই, আৰু আমাৰ ঘৰৰ পৰাও দিব। মন্দিৰটো দেখুৱাম ৰ'ব, গোটেইফালে বনাই আছে, সেইটো কাৰণে এতিয়া বাহিৰতে চাকি জ্বলাব লাগিব চাগে। আৰু পৰিৱেশটো যে বহুত বেছি ধুনীয়া। আগতেও বহুতবাৰ আহিছোঁ বাৰু, এইবাৰ প্ৰথম নহয়, মানে সৰুৰ পৰা আহি আছোঁ। আৰু এয়া যিহেতু আমাৰ শৰাই দিয়া কথা আছিলে, সেইটো কাৰণে তাত গৈ টিকেট কৰিব লাগে। আৰু যদি আপোনালোকে খিচিৰি খায় মন্দিৰৰ ভিতৰত, তেতিয়াহ'লে তাতে গৈ এওঁলোকক ক'ব লাগে। তাৰপিছত মই গ'লোঁ পূজাৰ থালি ল'বলৈ। মানে লোৱা হৈছিলেই, যোগাৰখিনি নিয়া হৈছিলেই ঘৰৰ পৰা, তথাপিও মই ইয়াৰ পৰা এখন লৈ ল'লোঁ। চাকি লৈ লৈছোঁ, এতিয়া জ্বলাব যাওঁ। বাকী যোগাৰটো আনিছে, তথাপিও এখন লৈ লৈছোঁ আৰু তাতে যাওঁ এতিয়া। ভিতৰত মন্দিৰৰ বহুত কিবাকিবি কাম হৈ আছিল, সেইটো কাৰণে আমি ভিতৰত চাকি জ্বলাব নোৱাৰিলোঁ। এনেই মুখ্য মন্দিৰতো জ্বলাব নিদিয়ে আগৰ পৰা, কিন্তু তাৰ ওচৰতে জ্বলাবলৈ ঠাই আছিলে। কিন্তু এতিয়া সৰুকৈ বাহিৰতে আয়োজন কৰি দিছে, য'ত চাকি ধূপ জ্বলাব পাৰি। চাকি ধূপ জ্বলাই মই ভাবিলোঁ মই শিৱলিংগত পানী ঢালি লওঁ, আৰু ইয়ালৈ আহিলে মই ইয়াত পানী ঢালোৱেই। তাকে অকণমান ফুল বেলপাত লৈ পেলাই মই সেৱা কৰিলোঁ। আৰু পেহীয়ে গাখীৰ লৈ আহিছিলে, গাখীৰ ঢালিলোঁ। আৰু সেইদিনাখন মোৰ ভাগ্য আছিল ক'বলৈ গ'লে, কিয়নো সেইটো দিনত নাগপঞ্চমীও আছিলে। মই জনা নাছিলোঁ বাৰু, মই ঘৰত আহিহে গম পাওঁ। সেইটো কাৰণে মোৰ একদম মন পূৰা প্ৰসন্ন হৈ গ'ল। এয়া হৈছে শিঙৰি মন্দিৰৰ একেবাৰে ভিতৰৰ স্থান। যিসকলে শিঙৰি মন্দিৰ অহা নাই, আহিম বুলি ভাবি আছে, তেওঁলোকে ভিডিঅ'টো চাব পাৰিব। আৰু বহুতেই হয়তো ভিডিঅ'ত আজিলৈকে দেখুওৱা নাই একেবাৰে ভিতৰৰ ভাগ, তাকে মই অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। ভিতৰত মোবাইল এলাও আছেনে নাই মই সেয়া নাজানো, কিন্তু ভিডিঅ' কৰি থাকোঁতে একো কোৱা নাই চাগে, এতিয়া মোবাইল এলাও আছে। আগতে নাছিল বুলি মই শুনিছিলোঁ। আৰু এতিয়া মন্দিৰৰ ভিতৰ ভাগত কি আছে তাকে আপোনালোকক অকণমান দেখুৱাওঁ।
আমাৰ চাকি জ্বলোৱা হ'ল, ধূপ জ্বলালোঁ, তাৰপিছত এতিয়া আমি গৈছোঁ গণেশ মন্দিৰত। বাকী কেইজনী ক'ত গ'ল? ইহঁতে কিবা আৰু এয়া পাহাৰৰ ওপৰত থকা গণেশ মন্দিৰটোৰ পৰা তলৰ ভিউ। এয়া নতুনকৈ বিবাহ ভৱনো বনাই আছে আৰু এতিয়া দেখিবলৈ অলপ শুৱনি নালাগিব পাৰে আপোনালোকৰ, কিন্তু আগতে বহুত বেছি ধুনীয়া আছিল দেখিবলৈ। যিহেতু এতিয়া কৈছোঁৱেই কাম চলি আছে, অলপ বস্তুবোৰ ইফাল সিফাল কৰি থকা হৈছে। এয়া ওপৰত থকা গণেশ মন্দিৰ। আমি গণেশ মন্দিৰৰ পৰা পূজা কৰি আহিলোঁ আৰু তাৰ পৰা মোক দিছে এয়া সেন্দুৰ। ঘৰত যাই থৈ দিব লাগিব, ভাল লাগে। আগতে তাৰ পৰাও দিছিলে, কিন্তু এতিয়া তাৰ পৰা নিদিয়ে নেকি, মানে মুখ্য মন্দিৰৰ পৰা। এতিয়া গণেশ মন্দিৰৰ পৰা দিছে মোক। পুৰা ভাগৰ লাগি গৈছে, তাৰে খটখটিকেইটা মানে বহুত ওখ ওখ, বগাবলৈ দিগদাৰ হৈ যায়, অভ্যাসো নাই ন তেনেকৈ। আৰু এয়া মাজতে শিঙৰি মন্দিৰৰ খনন কাৰ্যৰ পৰা উদ্ধাৰ কৰা কিছু ধ্বংসাৱশেষ মই অকণমান ওচৰৰ পৰা দেখুৱাই দিওঁ ৰ'ব, তেতিয়া আপোনালোকৰ বুজি পাবলৈ সুবিধা হ'ব। আৰু এই মূৰ্তিবোৰ দেখিবও খুব বেছি ধুনীয়া আৰু নিখুঁত। ইমান আগতেই কোনে কেনেকৈ বনাই থৈ দিছিল সেয়া বাৰু গম নাপাওঁ। বাকী ইয়াতে আৰু দোকানো পাব আপোনালোকে, ফল মূলৰ দোকান পাব, লগতে চাকি ধূপ এইবোৰতো আছেই। আৰু ইয়াত আপোনালোকে মন্দিৰৰ বহুত ধুনীয়া ধুনীয়া বস্তু পাব মন্দিৰত থ'বলৈ, আৰু চাকি, শিৱলিংগ, লগতে এয়া আঙুঠি, তাৰপিছত এয়া কাছ আৰু লক্ষ্মীৰ চৰণ এইবোৰ আছে। আৰু এইবোৰ চোৱা হৈ থাকিব, যিহেতু মই অহা প্ৰতিয়ে ইয়ালৈ আহোঁ আৰু কিবা নহয় কিবা এটা কিনোৱে। আৰু এতিয়া পটককৈ আহোঁ আইতাৰ ওচৰৰ পৰা। কিবা কৈ দিয়ক। পূজা কৰি এতিয়া আমি খিচিৰি যোগাৰ কৰিছোঁ, খিচিৰি খাম, খাই গোটেই পৰিয়ালকৰ ৰাওনা হ'ম ঘৰলৈ। পৰিয়ালে মন বহুত ভাল লাগিল। অহা বছৰ যাতে এনেকৈ আহিব পাৰোঁ আৰু গোটেই পৰিয়ালৰ লগত, ল'ৰা বোৱাৰী, শাহু ননদ ছোৱালী চবৰে লগত আহি বহুত ভাল লাগিলে। আজি আকৌ যেন এনেকুৱা দিন এটা আকৌ পাওঁ অহা বছৰলৈ। ইয়াতে বহুত সময় হ'ল, আমি ৰখিলোঁ, বহুত সময় বহিলোঁ, তাৰপিছত প্ৰসাদ খালোঁ আৰু মাজতে মই চেণ্টাৰটোলৈকেও গৈছিলোঁ আৰু তাৰ পৰা আহিলোঁ। আৰু আজি বহুত বেছিয়ে গৰম পৰিছে, মানে এনেকুৱা গৰম ক'তো বহি পেলাই শান্তি পোৱা নাই। এতিয়া আমি খিচিৰি খাম, ইয়াতে খিচিৰিও বনাইছে, আমাৰ পেহা আহিছিলে, পেহাই খিচিৰি বনাইছে। তাৰ পৰা আমি তাতে চাহু খালোঁ। মই ইমানবোৰ মানে ডিটেইলছত দেখুৱাই থকা নাই, আৰু আগতেও শিঙৰি মন্দিৰৰ ভিডিঅ' মোৰ চেনেলত আছে, আপোনালোকে চাব পাৰিব। আৰু এতিয়া ইয়াৰ পিছত আমি যাম বিশ্বকৰ্মা মন্দিৰ, মানে ভাবিছোঁ যাম বুলি, যোৱা হয় নে নাই নাজানো, যদি যাওঁ দেখুৱাম আৰু। আৰু এয়া হৈছে মোৰ কেমেৰাৰ আঁৰৰ মানুহ। মোৰ যিমান ভিডিঅ' ক্লিপ দেখিছে, যিমান কিবা ফটো চটো চব তাই লৈছে, গোটেইকেইটা ক্লিপ তাইয়ে ৰেকৰ্ড কৰিছে। নহ'লেতো মোৰ ইমান ধ্যান নাথাকে যে ভিডিঅ' কৰিবই লাগিব, মানে তাই মনত পেলাই পেলাই দিয়ে। চ' মই ভিডিঅ' মানে পষ্ট কৰিব পাৰোঁ ইউটিউবত, নহ'লেতো নোৱাৰিম। কেতিয়াবা কৰিব ওলাইছিলোঁ। এতিয়া যাওঁ খিচিৰি খাবলৈ। আৰু খিচিৰি খাবলৈ যাওঁতে আমি দেখিলোঁ বান্দৰৰ উৎপাত, মানে কেনেকুৱা উৎপাত কৰিছে ন, কি ক'ম আৰু। আমি যে ফেনৰ তলত বহি তাকেই চাইছিলোঁ, বান্দৰৰ উৎপাত। ভাল লাগে সিহঁতৰ সেইবোৰ দেখি পেলাই। আৰু তাতে শিৱলিংগটোত এনেকৈ সাবটি মাৰি ধৰি থাকে, মানে মোৰ ভগৱান বুলি কোৱাৰ নিচিনা ফিল হয় মানে। আৰু এনেকুৱা গৰমত এয়া ধোঁৱা ওলোৱা খিচিৰি খাই আমাৰো লিটাৰেলি একদম ধোঁৱা ওলাই গৈছিলে, কিন্তু খাবতো লাগিবই, বনোৱা হৈছে যিহেতু। আমি খিচিৰি খালোঁ, চব হৈ গ'ল। এতিয়া আমি মন্দিৰৰ পৰা যাওঁ শিঙৰি মন্দিৰ, আৰু কেতিয়াবা আহোঁ নাজানো, আহা হ'বই চাগে 2-এমাহৰ ভিতৰত আকৌ, কাৰণ আমি আহিয়ে থাকোঁ। কিন্তু আজি শেষ আৰু। কি হয়? এতিয়া বিশ্বকৰ্মা মন্দিৰত যাম আমি। যাম নে বিশ্বকৰ্মা মন্দিৰ? এতিয়া মন্দিৰৰ পৰা ওলাই বিশ্বকৰ্মা মন্দিৰলৈতো আমি আহিলোঁ, কিন্তু তলত দেখিছেনে গাড়ী কোনো পধ্যে যাব নোৱাৰি। আমি ইয়াতে নামিবলগীয়া হ'ল। এয়া বিশ্বকৰ্মা মন্দিৰত আহিছোঁ, মানে বিশ্বকৰ্মা মন্দিৰো আছে, কিন্তু ইয়াত বিশ্বকৰ্মাৰ ভগ্নাৱশেষ আছে, তাকে আমি চাবলৈ আহিছোঁ। ইয়াত মানে গেট বনাই আছে, সেইটো কাৰণে গাড়ী সোমাব নোৱাৰি। সেইকাৰণে গাড়ী আমি বাটতে থৈ এতিয়া খোজ লৈছোঁ আৰু। এতিয়া বাটে বাটে যাওঁ আমি, আৰু পৰিৱেশটো যে বহুত বেছি ধুনীয়া। যাওঁ বলক, এতিয়া একদম বিশ্বকৰ্মা ভগ্নাৱশেষত লগ পাম। খোজকাঢ়ি খোজকাঢ়ি জীৱ ওলাই গৈছে, মুখেদি মাত নোলোৱা হৈছে। সেইয়া সেই তাত গৈ আছোঁ, বলক ওচৰৰ পৰা দেখুৱাম, তেতিয়া বেছি ভাল পাব চাই আপোনালোকে। আৰু এয়াই হৈছে বিশ্বকৰ্মা মন্দিৰৰ ধ্বংসাৱশেষ। দেখিবলৈ নিখুঁত আৰু একদম সৰল। কেতিয়া কোনে বনাইছিলে সেয়াটো একদম নাজানোৱেই, মানে কল্পনাও কৰিব নোৱাৰোঁ, কল্পনাৰ সিপাৰে। সেইকাৰণে সেইটো পিছত ভাবিম। এতিয়া আপোনালোকে ইয়াৰ পৰিৱেশটো উপভোগ কৰক, লগতে মই উপভোগ কৰোঁ।
আৰু আজি এই ধুনীয়া পৰিৱেশটোৰ মাজতে মই মোৰ ভিডিঅ'টো শেষ কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বিশেষ জানিব বিচাৰে ভগ্নাৱশেষৰ বিষয়ে বা শিঙৰি মন্দিৰৰ বিষয়ে তেতিয়াহ'লে মোৰ চেনেলত আৰু ব্লগ আপলোড কৰা আছে গৈ পেলাই চাব মই লিংকবোৰ দি দিম বাৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই